দেওবাৰ কাৰণে বজাৰত গৈছিলোঁ। আমাৰ লখৰাত বজাৰ বহে, কি কি আনিলোঁ আপোনালোকক দেখাম দেই। এইখিনি তেতেলী, এইটো তামোল, এইটো বগৰী, এইখিনি গাজৰ, এইটো পাণ, বন্ধাকবি, পানীলাও, তিয়ঁহ, বিলাহী, তিয়ঁহ তলতে বিলাহী আছে, তিয়ঁহ বিলাহী তেলত আছে। গৰম পৰিছে গুৱাহাটীত বহুত। তিয়ঁহ এনেকৈ তলত তিয়ঁহখিনি সোমাই আছে, তিয়ঁহখিনি তলত সোমাই আছে। তিয়ঁহ, বিলাহী এইকেইটা মাকৈ আনিছোঁ, মাকৈখিনি চৰাইৰ কাৰণে। বন্ধাকবি লৈ আনিছোঁ, কেতিয়াবা লাগে। এইটো বেল লৈ আনিছোঁ, বেল চৰ্বত কৰি খাব পাৰি। নাৰিকল, আমাৰ খুচিয়ে নাৰিকল খাই খুব ভাল পায়। এতিয়া আপোনালোকে জনাবচোন, কুকুৰে নাৰিকল খালে ভালনে বেয়া। মানে তাই বিৰাট ভাল পায়। এইখিনি বিন আনিছোঁ, সেয়াই বজাৰ। বাকী আলু পিঁয়াজ এইবিলাক ঘৰত আছে। বাকীখিনি চব্জি ফুলকবি, ব্ৰকলি এইবিলাক ঘৰত থকাৰ কাৰণে অনা নাই।